ৰেখা কিটচেনলৈ আপোনালোকক স্বাগতম। আজি মোৰ কিটচেনত দেখুৱাম এটা আপোনালোকক নতুন ৰেচিপি। আমাৰ প্ৰায়ভাগ শিশুৱে বিট খাই বেয়া পায়, কিন্তু মই আজি বিটৰ এটা ষ্টাইলিছ লুচি বনাম, যিটো আমাৰ প্ৰায়ভাগ শিশুৱে হয়তো খাই ভাল পাব। লুচিৰ বাবে মই লৈছোঁ আটা, বিট, ৰিফাইন, গৰম পানী। বিটখিনি মই পিচি ল'লোঁ আৰু আটা মই দুভাগ কৰি ল'লোঁ। এভাগ আটা মই বিট দি মঠিম আৰু এভাগ পানী দি। দুয়োটা ডো মোৰ মঠি হৈ গ'ল। এতিয়া মই খন্তেক সময়ৰ কাৰণে ঢাকি ৰাখিম। খাবলৈ মই বুটৰ দালি বইল কৰি লৈছোঁ। এতিয়া এইখিনি তেল মাৰি ল'ম। এইখিনি তেল মাৰিবলৈ লৈছোঁ মই পিঁয়াজ, শুকান জলকীয়া, আদা, নহৰু আৰু সামান্য ফুৰণ। বুটৰ দালিখিনি মোৰ ৰেডি হৈ গ'ল। দালিখিনি এতিয়া অলপ বেছি সোৱাদ লগা হ'বলৈ মই ইয়াত দিম এচামুচ বাটাৰ, আৰু অলপ ধনিয়া পাত। আধা ঘণ্টা সময় এনেকৈ ৰাখি মই এতিয়া লুচিকেইখন বেলি ল'ম। লুচিখন মই অলপ ডাঠ কৰি ল'লোঁ। বিটৰ লুচিটো ৰোলটো এতিয়া সৰু সৰু লুচি আকাৰ
মোৰ ৰেডি হৈ গ'ল। এতিয়া পৰিৱেশন কৰিব লাগিব। এয়া লৈছোঁ বুটৰ দালি, লুচি আৰু মিঠা বগৰী আচাৰ, এডোখৰ পিঁয়াজ। মিঠা বগৰী আচাৰ কেনেকৈ বনালোঁ সেইটো মই এদিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।